নমস্কাৰ আহক বনাওঁ এটা হেল্ডি চালাড হাই প্ৰটিনৰ ব'লক যাম বাতি এটাত পিঁয়াজ এনেকৈ সৰু সৰুকৈ কাটি পিনি দি দিব তাৰপিছত স্প্ৰাউটছ 4 মুঠিমান দিলে দি দিব 4-5 মুঠিমান তাৰপিছত টফু নহ'লে পনীৰ টফুত অলপমান ল' ফেট থাকে পনীৰতকৈ আৰু প্ৰ'টিন বেছি থাকে সেইটো কাৰণে মই টফু দিওঁ তাৰপিছত বাদাম দৈ 2 চামুচ তাৰপিছত নিমখ দিব যিমান আপোনালোকক লাগে তাৰপিছত ব্লেক পেপাৰৰ পাউডাৰ দি দিব তাৰপিছত পেৰি পেৰি পাউডাৰ নহ'লে চিলি পাউডাৰ দিব পাৰে আৰু এইটো হয় ছানফ্লাৱাৰ ছিডছ আৰু অলপমান দিলোঁ ফ্লেক্স ছিডছ দি পিনি ভালকৈ মিক্স কৰক ধুনীয়াকৈ মিক্স কৰক তাৰপিছত মই অলপমান চেনি দিব পাৰিছিলোঁ অলপমান চেনি দিব এইটো বনাই হৈ গ'ল খাই চাওঁ টেষ্ট কেনেকুৱা হৈছে ভালকৈ মিক্স কৰি ল'ব বহুত মজা ট্ৰাই কৰি চাব আৰু ক'ব মোক কেনেকুৱা লাগিলে বাই